আমি কি কৰা উচিত? শাস্ত্ৰই কি কয় কিদৰে ব্যাখ্যা কৰিবা? তোমাৰ প্ৰভু পৰমেশ্বৰক সকলো হৃদয়, সকলো প্ৰাণ, সমগ্ৰ শক্তিৰে প্ৰেম কৰিবা আৰু নিজৰ চুবুৰীয়াকো ভাল পাবা। তুমি ঠিকেই কৈছা, সেইদৰে কৰিবা, তেহে জীৱন পাবা। মোৰ চুবুৰীয়ানো কোন? এসময়ত এজন মানুহে জেৰুচালেমৰ পৰা জিৰহিলৈ যাওঁতে ডকাইতৰ হাতত পৰিল। সিহঁতে তেওঁক বিভস্ত কৰি মাৰি পিটি আধামৰা কৰি থৈ গ'ল। এনেতে এজন পুৰোহিত সেই বাটেদি গৈছিল। তেওঁ মানুহজনক দেখি এফলীয়া হৈ মুখ ঘূৰাই গুচি গ'ল। সেইদৰে এজন লেবিয়া লোকেও সেই ঠাই পায়। মানুহজনক দেখি এফলীয়া হৈ একেদৰে গুচি গ'ল। কিন্তু এজন চমৰীয়াই সেই বাটেদি আহি থাকোঁতে পৰি থকা মানুহজনক দেখি তেওঁৰ মনত বৰ দয়া উপজিল। তেওঁ ওচৰলৈ গৈ মানুহজনৰ আঘাত পোৱা ঠাইত তেল আৰু দ্ৰাক্ষাৰস বাকি দি কাপোৰ বান্ধি দিলে। তাৰপিছত নিজৰ গাধৰ পিঠিত তুলি আলহী ঘৰলৈ নি শুশ্ৰূষা কৰিলে। পিছদিনা তেওঁ ঘৰৰ গৰাকীক 2টা ৰূপৰ মুদ্ৰা দি মানুহজনক শুশ্ৰূষা কৰিবলৈ ক'লে আৰু ক'লে, যি বেছি খৰচ হয় মই উভতি আহোঁতে পৰিশোধ কৰিম। সেই 3জনৰ কোনজনে ডকাইতৰ হাতত পৰা মানুহজনৰ চুবুৰীয়া হিচাপে কাম কৰিছিল? যিজনে তেওঁক দয়া কৰিছিল। তুমিও সেইদৰে কৰা।